কিন্তু জোচ আছে জোচ থাকিবই ন কালি দুবাৰ মাৰি আহিছোঁ অঁ জিম তো কি বম জি নে কি কৈছে এইটো চাওঁ না কি বুক দিছ ইজ ডাম্বুক তো আমি এতিয়া আহি মানে লগ পাই গ'লোঁ একদম আমাৰ মই এতিয়া ভাষা দি বুজাব নোৱাৰোঁ এনেই আপোনাৰ টাইট দেখাইছোঁ হা এই মোৰ কেমেৰাৰ পৰা ইমান হেভি নহয় নতুন চাইকেল উপায় নাই তো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মই আজি আকৌ এটা নতুন ভিডিঅ'ত আজি এটা নতুন ভাল ভিডিঅ'ত তো মই বৰ্তমান আছোঁ আপোনাৰ এখন কি নগৰ বুলি কয় আৰু বিষ্ণুনগৰ নে বিজয়নগৰ নে কি বুলি কয় মই চিনি নাপাওঁ ভালকৈ তো এই মোৰ লগৰকেইটা গম পায় তো মানে আজি আমি নেক্সট ডে তো আমি নেক্সট ডে আমি কি কৰিছোঁ কি নাই কৰা তো আজি চব দেখাম তো আজি চাব মানে এনেই জাষ্ট এনেই ওলাই আহিছোঁ অকণমান ৰাতিপুৱা সময়ত শুই উঠিলোঁ শুই উঠি এতিয়া আপুনি চাওক তাৰফালে পাহাৰ আৰু শিলগুটি পানী দলং তো এনেকৈয়ে খোজকাঢ়ি গৈছোঁ অলপ হাতত দা চা লৈ লৈছোঁ বাৰু তাৰপৰা কালি ভিডিঅ'টো আমাৰ গ্ৰুপ মানে 3জন মেম্বাৰ যায়গৈ সিহঁতি কাৰণ কেলৈ সিহঁতি এদিনৰ ছুটি আছিলে ইও যায়গৈ এইফালে ঋষভদাও যায়গৈ কাৰণ কেলৈ এদিনৰ কাৰণে আহিছিলে এইফালে অঁ হে এখন চাইকেল ইয়াত এটা কমিছে চাইকেলৰ বাকী দুজন আছিলে আমাৰ হেল্পাৰ স্কুটিওলা যায়গৈ সেইফালে আৰু এজন আছে সেই আছে এজন গ'ল এইবাৰ এজন যাব একদম আমি চাওক কৰি আছোঁ একদম পাহাৰ চবফালে পাহাৰ বৰ দলং সেইজন এজন ওলাইছে সেইজন বগা আহি পিনে এজন অঁ টেণ্টটো লৈ আন সেইখন লৈ আন পাতিখন এই পাতিখন এই আমাৰ চাৰু যায়গৈ তো এতিয়া আজি 3টা কমি গৈছে মোৰ মেম্বাৰ অঁ আমিয়ে যাম আৰু এতিয়া উপায় নাই হেৰি যায়গৈ তো যাব দে চাৰসকল अब घर में जाए के लोग पाएगा ठीक है हाँ ठीक है नेक्स्ट ट्रिप মানে আমি নেক্সট দিনাখন আমি হয় নেক্সট দিনাখন আমি এতিয়া আৰম্ভ কৰিছোঁ তো ইয়াৰ পৰা আমি কালি ইয়াত শুইছিলোঁ ইয়াত থাকিছিলোঁ তো আজি ইয়াৰ পৰা বাই বাই কৰিছোঁ তো মানে কালি আমি গামোচাখন ডিঙিত লোৱা নাছিলোঁ কাৰণ কেলৈ গম পোৱা নাছিলোঁ প্ৰথম আহিছোঁ তো ভাবিলোঁ আজি গামোচাখন ডিঙিত লওঁ তো চবেই অঁ কামোৰা আহিছে হয় নাই তো সেইকাৰণে চবেই ডিঙিত গামোচাখন লৈ আনিছোঁ যেতিয়া মানে গামোচাখন আনিছোঁ যেতিয়া লগাই দিছোঁ ডিঙিত তো কালি দলঙৰ তলতে থাকিছিলোঁ এইফালে এইজনে মাৰিছে মুভ মাৰিছে এইফালে তো ব'লক আজি এনেকৈ ভিডিঅ' আৰম্ভ কৰোঁ আজি মোৰ চাইকেল পেকিং হৈ গ'ল চালক এইফালে ধুনীয়াকৈ চাইকেল পেকিং কৰি দিলোঁ টিপটপ হৈ গ'ল এতিয়া যাব লাগে ডাম্বুক আজি পাই যাম নহয় আজি নুমল পাম নাই এটি বুলি আশা কৰিছোঁ নেপালৰ নাই ন নেপালৰ নাই শুই থাকিম ক'ৰবাত তেন্তে ব'লক আজি আকৌ নতুন যাত্ৰা এখন আমাৰ পৰহিল এখন তাৰ পৰহি আহি আছে অঁ এইফালে আমি ওলাই গ'লোঁ নমল এতিয়া কি ৰূপ এই আগত এটা গ'লি সেই পাহাৰ চাওক ইমান পাহাৰ যাম এতিয়া বন্ধুসকল কালি আমি ইয়াত আছিলোঁ এইডোখৰত ইয়াত তলতে আছিলোঁ ইয়াত আমি মানে ভৰি হাত ধুইছিলোঁ মুখ চুখ ধুইছিলোঁ আজি এইখিনি জেগা বাই বাই কৰি আগলৈ ৰাওনা হৈছোঁ বাই বাই পাহাৰ পৰ্বতী আকৌ কেতিয়া লগ পাম ঠিকান নাই বহুত দিনৰ মূৰত লগ পাম বহুত বছৰৰ মূৰত আহিম চাগে আকৌ আমাৰ জেগাত বন্ধুসকল আমি ভালেমানখিনি দূৰ আহিলোঁ 3-4 কিলোমিটাৰ আহিলোঁ ইমানে আপ নহয় ইমানে আপ জেগাই ডাউন জেগাই আপ উঠিব লাগিছে বিৰাট গৰম উঠি গৈছে এইফালে চাই এখন মৰম খাই দিছোঁ ইয়াত হয় এইফালে বেক চাইডে কেইটামান ৰখি আছে আৰু আগফালে সেইটো ইয়াত ৰখি আছে এটা তো এতিয়া মানে অলপ বহি লৈছোঁ মানে ইয়াত দোকান চোকান একো পোৱা নাই পানী চানী একো নাই লগত পানী পিয়াহ লাগিছে তো আগতকৈ দোকান পাম চাগে আগতকৈ দোকানত সোমাম পানী ল'ম আৰু এনেকৈ ভিডিঅ' চাওক আজি নেক্সট দিন আজি ডাম্বুক পাই যাম ডাম্বুকত কি হয় দেখাম তো গাইজ বৰ্তমান আমি ৰয়িং পামগৈ এতিয়া বেছি দেখা নাই একদম পাহাৰ বাপৰে বা ইমান উঠিব লাগে ইমান আপ ডাউন জেগা পালে ভাল লাগে আপ পালে একদম মাথাটো বেয়া হৈ যায় এই চাওক গোটেই পাহাৰ গোটেই আগত গোটেই পাহাৰ ক'ত গৈছোঁ আৰু আই ডণ্ট ন' ইংলিছত কয়
গোটেই ঘামি জুমি এটা আহি গৈছে পূৰা ঘামি গ'লোঁ মজা বন্ধুসকল বহুত সময় ৰখাৰ পিছত বহুত সময় মানে অহাৰ পিছত আমি মানে এখন দোকান পালোঁ দোকানত মানে কি কিনো কি বিস্কুট কিনিছোঁ এইফালে বিস্কুট বাউন্স আকৌ এইফালে পানী তামাম ভোক লাগিছে ৰাতিপুৱা খানাটো মানে আমি পাতলাকৈ খাইছোঁ খানাটো আৰু খাব লাগিছিলে মানে ভালকৈ হয় নাই হে তো মানে আমি এতিয়া বিস্কুটে খাইছোঁ বৰ্তমান বিস্কুট পানী আৰু বাকী দুটা আছিলে থাকি আহিলে সৰু পৰা মাটিজা থাকি আহিলে তো আমি ৰখি দিছোঁ মানে ঠাণ্ডা জেগাটো বহি দিছোঁ আজি পাওঁগৈ নে নেপাওঁগৈ ঠিকা নাই হয়তো আজিও ক'ৰবাত টেণ্টটো থাকিবলগীয়া হ'ব পাৰে ঠিকা নাই নাজানো কি হয় আৰু পামগৈ নাই আজি কেমেৰাটো চাৰ্জ দিলোঁ নেকি হয় বহু সময়ৰ পিছত আহি পালেহি বেচাকেইটা আহি এতিয়া আপোনাৰ ইয়াত বহিছেহি গৰমত পানী চানী খালোঁ বিস্কুটো খাইছোঁ এটি ল'লে আকৌ টিপটপ ব্ৰেড নাই ইয়াত অকল আমিতো ৰখি থাকিলে নহ'ব বা পানী খালেই নহ'ব তো সেইকাৰণে আগবাঢ়িব লাগিব হয় নহয় এতিয়া আমি আগবাঢ়ি গৈ আছোঁ চবত মানে জেগাটো ইমান ভাল লাগিছে ন এতিয়া পাহাৰখন দূৰত লাগিছে দেখাত মোবাইলত কিন্তু মানে একেবাৰে কাষত একদম কাষত মই কিন্তু কেমেৰাত মই ইমান ভালকৈ আপোনালোকে দেখা পোৱা নাই যে বহুত দূৰত দেখিছে কিন্তু তেনেকুৱা নহয় একদম ওচৰত আছে পাহাৰখন একদম ওচৰত ভাল লাগিছে মজা কি ক'ম মানে একদম মজা লাগিছে এইফালে চাওক ইমান ধুনীয়া জেগা এটা এইফালেও ঘাঁহ এইফালে চাওক একদম দুইফালে মানে এইটো কি নল সাগৰি নে কি কয় নাজানো মই চিনি নাপাওঁ মানে কিবা এইটো মই গৈ আছোঁ আগে তো এনেকৈ গৈ আছোঁ মই আগলৈ ভিডিঅ' চাই যাওক মজা লাগিব একদম পূৰা গৰম মানে মই আগত আহিছোঁ কাৰণ এটাই মোৰ গৰম উঠিছে মানে বহুত জোৰ গৰম উঠিছে ভাগৰ লাগিছে আগতকৈ ৰখিমগৈ মানে এতিয়া আহিব লাগে ৰখিম পানী চানী খাই ল'ম ফাইনেলি মই পাইছোঁহি মানে বৰ্তমান ৰয়িং পাইছোঁহি ৰয়িং গেটখন দেখিছোঁ ইয়াৰ পৰা হয় ইয়াত তাত দেখিছোঁ ৰয়িং গেট মানে কালি ফালে আহিছিলোঁ মাংস নিবলৈ তো মাংস নিব আহোঁতে দেখিছিলোঁ পালোহি বেছি ডোখৰ নাই আৰু তো ইয়াত আছে শান্তিপুৰ 20 কিলোমিটাৰ শদিয়া গেট 45 আকৌ তিনিচুকীয়া 114 ৰয়িং শুনলি এইবোৰ কি আছে আনিনি আছে পেও আছে আৰু ৰয়িং পালোহি বৰ্তমান এইটো মানে ৰয়িং বুলি কৈছোঁ হয় ৰয়িং হয় নহয় নাজানো সোমাইছোঁ এইটো তো গাইছ মানে এইফালে চাওক এইফালে এইটো ৱেলকাম টু ৰয়িং এইটো লিখা আছে ইয়াত ৱেলকাম টু ৰয়িং মানে এতিয়া ৰয়িং গেট পালোহি আৰু এইফালে পোনে গুচি গ'লে পামগৈ শদিয়া ঢলা শদিয়া তো এইফালে গুচি গ'লে পামগৈ ৰয়িং একদম পুনৰ ৰয়িং তো আমি এইফালে অৰূপ আছে অৰূপৰ সহযোগত কেমেৰা পাৰ্চন এইফালে মাধুৰ্যৰ সহযোগত এইফালে নুমলৰ সহযোগত দেদিগুণ্ডা তো এতিয়া আমি মানে ভোক লাগিছে কিবা খাই লওঁ কৈছিলোঁ কি খাওঁ খাম এতিয়া থাকিব লাগিছে গৰুকে খাওঁ পইচা দিব নালাগে হে থাকিব লাগিছে গৰুকে খাওঁ পইচা দিব নালাগে ইয়াক মাৰো ইয়াক মই এতিয়া মানে কেমেৰাটো অন কৰিছিলোঁ অন নহ'ল ডাম্বুক যোনখন প'ষ্টাৰ আছিলে প'ষ্টাৰখনত কেমেৰাটো অন কৰিছিলোঁ অন নহ'লে একেবাৰে পানী পৰিছিলে মোবাইলটোত তো সেইকাৰণে হেং মাৰি দিলে তো মানে এতিয়া ডাম্বুকৰ ৰাস্তাত সোমাই গ'লোঁ আমি 4টাত একদম ডাম্বুকৰ ৰাস্তাত সোমাইছোঁ 35 কিলোমিটাৰ দেখাইছে তাৰপৰা 35 কিলোমিটাৰ ডাম্বুকলৈকে তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ গোটেইকেইটা আমি একো খোৱা নাই অকল মেগী ভাত খালোঁ ৰাতিপুৱা মেগী খাইছিলোঁ মেগী বনাব নোৱাৰিলোঁ সেইকাৰণে আগত একেবাৰে বনাই মেলি খামগৈ আৰু দেই আজি এনেকৈ ভিডিঅ' চাই যাওক আজি ভাল লাগিব ডাম্বুকত কি কৰিম কি নকৰিম চব চাই পাব মজা লাগে ৰখিলোঁ বৰ্তমান এতিয়া এইফালে তেল ডিপুত তেল ভৰাব গৈছে সিহঁতি চাইকেলত এই তেল ভৰাইছে এইকেইটা তো গাইছ সেইফালে চাওক পাহাৰখন একদম ওচৰত আছে একদম ডাৱৰ একদম ওচৰত ডাম্বুক পাবলৈ বেছি সময় নাই আমাৰ পামগৈ আৰু এইফালে চব আহি আছে ল'ৰাখিনি মই আলু পিঁয়াজ চিয়াজ বজাৰ চজাৰ কৰি ল'লোঁ তো এতিয়া তাত গৈ কি এতিয়া বিশাল অৰণ্যৰ মাজত এইফালে বিশাল অৰণ্য এইফালে জংঘলৰ মাজে মংগল কৰিবলৈ মই গৈ আছোঁ আমি এতিয়া পাইছোঁহি পোষ্টাৰ নাই একো নাই এইফালে পাহাৰ চাওক না কিমান ধুনীয়া ভিউ ওলাইছে এইটো হে বমজিৰি তো কি বমজিৰি নে কি কৈছে এইটো চাওক না কি মজা লাগিছে বিৰাট মজা লাগিছে
বিউটিফুল বিউটিফুল চব কি চালিয়া লাগিছে মানে সঁচা কথা ক'ব গ'লে অৰুণাচলৰ জেগাটো ভাল ধুনীয়া এখন হেলিকপ্টাৰ আপুনি নেদেখে লাগিছে হাতিছে কিন্তু জোচ আছে জজ থাকিবই ন কালি দুবাৰ মাৰি আহিছোঁ অঁ জিম জিম আহিছোঁ দলংখন শেষেই নহয় চাওক আকৌ দলং অঁ কিমান খোপা আছে নহয় মাথাটো বেয়া গৈছে বেগ চাওক দলং এই মা কচম বে অকল দলং গৰমত থাকিব কাৰণে এইজোপা আমাক লাগে এইজোপা গছৰ ছাঁত ৰখিম বুলি ভাবিছোঁ বহুত দূৰ আহি মানে এতিয়া এখন হোটেল পাইছোঁ বুজিছে নি ঘামিছোঁ মাতি যাওঁ বহুত অপেক্ষা মই হোটেল এখন পাইছোঁ খাবলৈ ভোক কেনেকুৱা লাগিছে তামাম ভোক ৰখিবই নাই পোৱা তো মানে এতিয়া খাই লওঁ তো বিৰাট জোৰ ভোক লাগিছে মানে ইয়াত খাই আমি দামবোৰ ক'বলৈ আগবাঢ়ি যাম বেলেগ নাখাওঁ পৰঠা খাম আৰু মেগী খাম চুলাই অনা আছিলে লোকেল চুলাই চলাই নি পানী কথা কৈছোঁ অৰুপা কি হ'ল ফুলকৰ পৰা অনা মজা লাগিছে তো এইফালে আমাৰ পৰঠা আহি গৈছে মই এইটো অনা কথা কৈছিলোঁ মই জলকীয়া দি দিছে কোনটো এইটো দানা তো বন্ধুসকল এতিয়া আমি তাৰ পৰা খাই বৈ ওলাই দিছোঁ আগলৈ ডাম্বুকৰ অভিমুখে খাই বৈ আহিছোঁ এইফালে এতিয়া পাহাৰ উঠিব লাগিব এতিয়া একদম গৰমত টেমা চেমা সিজি গৈছে এনেই আৰু মছলা ল'ব এতিয়া ৰাম তেন্তে কি ক'ম আৰু এতিয়া দিয়ক লিখা আছে ডাম্বুক 18 কিলোমিটাৰ আমি ইয়াৰ পৰা 18 কিলোমিটাৰ আগত যাব লাগিব তো আমি ফাইনেলি আমি পালোহি এতিয়া ডাম্বুক মানে সোমাই গ'লোঁ ডাম্বুক এতিয়া এবাৰ বেছি দূৰ এবাৰ 10 মিনিট লাগি যাব 10 মিনিট লাগিব নহ'ল 10 মিনিট নালাগে চাগে ন নাজানো মানুহ ভাগৰ গৈছে বুলি চাওঁ ভগৱানে ভাগৰ গৈছে এটা কেনেকুৱা লাগিছে পানী কিমানেই পোৱা নাছিলোঁ আমি এঘণ্টা পানী পোৱা নাছিলোঁ এতিয়া পানী বা কেনেকুৱা লাগিছে বাৰু পানী এতিয়া পাইছ কেনেকুৱা লাগিছে একদম মানে নহয় এই অমিত পোৱা নিচিনা লাগিছে এফালে দেহাও টনা নাই আৰু চাইকেল টনা নাই কেঁকো চাইকেল লুডিং চাওক কিমান লুডিং চাইকেল লাগিছে নাই মনটোৱে টানে চাইকেল মানে আৰু ভৰিটোৱে নাজানে মোৰ পৰা চাই বসন্তীখনে বহুতখিনি সহায় কৰিছে দেই চিট কভাৰ আছে নাই কেনেকুৱা ডেঞ্জাৰ চিট কভাৰ এইবোৰ চব কাপোৰ ভৰাই দিছোঁ ইয়াত এইবোৰ কাপোৰ নহ'লে নোৱাৰে মানুহে ভাবিব হাঁহিব ন মানুহে হাঁহিব এইবোৰ লগাইছোঁ বুলি হয় নাই কি লগাইছোঁ বুলি চলোৱা কেতিয়া গম পায় এইটো কেলে লগাইছোঁ ইয়াত পূৰা কাপোৰ আছে কাপোৰ এখন কাপোৰ দি লৈছোঁ এখন চাওক এই পূৰা নক'বা এখন কাপোৰে দি লৈছোঁ লগত এইবোৰ হেলমেট সেইবোৰ পানী বটল বেগ তেল চাইকেলত দিয়া তেল চব লৈ লৈছোঁ দেখিলে এবাৰ দামবোৰ পামগৈ এতিয়া বেছি সময় নাই আজি মানে ইয়াত দামবোৰ আমি কি কৰিম কি নকৰিম চব চাব এনেকৈ দেই মজা যে এখন দোকান পালোঁ পানী খাবলৈ পানী পানী এতিয়া কি হ'ল এইটো পানীপুৰি আছে পানীপুৰি খাম এতিয়া পানীপুৰি খাবলৈ লৈছোঁ এনেকৈ পানীপুৰি এইফালে একদম ধুনীয়াকৈ ইয়াত এই আণ্টি বাইদেউজনী দিছে পানীপুৰি এনেকৈ পানীপুৰি খাবলৈ শান্তি নাই এইফালে চবেই বাগিছে পানীপুৰি কি পানী ইয়াত পানীপুৰি খোৱা চিষ্টেমটো বেলেগ কাৰণ কেলৈ এই দোকানী এইফালে আমাক দি দিছে আমাৰ এনেকৈ চব উলিয়াই দিছে বস্তুবোৰ এইটো পানী দি দিছে ইয়াত নিজে লৈ খাব লাগে নমল ফ্ৰিজত দিয়া পানী মজা খাবা মাতি যাওঁ এঘাৰ দিছে একচুৱেলি এইটো তেলটো বেয়া নহয় আকৌ একচুৱেলি হয় নাই মজা গৰমত পাই নি এনে তেতেলী পানী লৈ যাওঁ ভৰাই তো গাইছ আমি কিমান আহিলোঁ কি বুলি ক'ম এতিয়া মই আপোনালোকক এতিয়া ভাষা দি বুজাব নোৱাৰোঁ এনেই আপোনাক টাইট দেখাইছোঁ হা এই মোৰ কেমেৰাৰ পৰা ইমান হেভি নহয় এইখন নদী চাওক নদীখন কেনেকুৱা দেখিছে এবাৰ চাওক ভাবি চাওকচোন এখন নদী পাহাৰ নামি আহিছে এনেকৈ তো এতিয়া আমি কিমান ওপৰলৈ উঠি চাওক এইটো কিমান ওপৰলৈ আপালৈ উঠি আহিছোঁ এইফালে চাবলৈ ডাউন এইফালে চাওক ওপৰলৈ কিমান আছে এইটো একেবাৰে কি বুলি ক'ম এতিয়া একেবাৰে একদম মানে শেষ আৰু পাহাৰ আগত কি পাওঁ নাজানো মুঠতে গৈছোঁ যাওঁ চাইকেলো পূৰা বিহু দেখি গৈছে চাইকেল নতুন চাইকেল উপায় নাই চাওক মানে চবচে ভাল লাগিছে আপোনাৰ কেমেৰাত ভালকৈ ধৰিব নাপাব হয় তাৰপৰা সেইখন হৈ গ'ল দলং এই নদী দিহিং সেইখন এনেকৈ দিহিং এনেকৈ আহিছে সেইফালে একদম পূৰা দিহিং পানী পূৰা একদম মজা লাগিব আজি থাকি দিছ ইজ ডাম্বুক আৰু আগত গ'লেই ডাম্বুক
ডাম্বুকৰ ফিল্ড পাম্প তো আমি এতিয়া আহি মানে লগ পাই গ'লোঁ একদম আমাৰ আসামিছ লগ পাইছোঁ দেখিছে নাই তোৰ নামটো কি আৰু শুনা তোমাৰ অঁ তো ডাম্বুকত আহি লগ পাই গৈছোঁ এইকেইটা এতিয়া দুইটা আছে এইফালে তোমালোকে কোনফালে থাকা কৈ দিব